নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? মোৰ খবৰ ভাল। আশা কৰিছোঁ আপোনালোকো ভালে আছে। অৱশেষত আমাৰ পাতসূতা ওলাই গ'ল, মানে পাতসূতা কাটি আছে। মই যে আপোনালোকক দেখাই আছিলোঁ পলুখিনি পকিলে, বাঁহ বান্ধিলে আৰু কালিৰ পৰা ষ্টাৰ্ট কৰিছে সূতা কটা। আৰু ব'লকচোন সূতানো কেনেকৈ কাটিছে তাকে আপোনালোকক দেখাওঁ। এয়া দেখিছেনে, পানীখিনি প্ৰথম গৰম কৰি লৈছে, তাৰপিছত এনেকৈ পলুৰ বাঁহখিনি গৰম পানীখিনি দি দিছে আৰু এনেকৈ বহুতকেইটা বাঁহ দি দিলত তাৰ পৰা যিবোৰ আঁহ ওলাইছে সেই আঁহবোৰ নি এইফালে দেখিছে নহয় কেনেকৈ ঘূৰাই আছে। ইয়াত এয়া এনেকৈ চুঙা এটা ভৰাই, এই চকৰিটোত এনেকৈ চুঙা এটা ভৰাই ঘূৰাই আছে। আৰু এইফালে এইডাল সূতাডাল চাওক, আঁহবোৰ গৈ গৈ এইডাল সূতাডাল আপোনালোকে ধৰিব পাৰিছেনে বাৰু? ঘৰৰ কাষতে এখন চালিৰ তলতে এয়া কৰি থকা হৈছে। এনেকৈ লৰাই থাকিব লাগে বাঁহবিলাক, তেতিয়া সূতাডাল মজবুতকৈ আহে ভালকৈ। এইডাল চাওক সূতাডাল কিমান মিহি আৰু কিমান ধুনীয়া হয়। এনেকৈ হাতটোত যে লৈ লৈছে, এনেকৈ হাতটোত পকাই লৈছে আৰু মানে হাতটোত পিছলাই দিছে আৰু সূতাডাল পাক খাই গৈছে আৰু মানে কেইবাডাল আঁহো মিলি এনেকৈ সূতা হৈছে আৰু তেনেকৈ পাক খুৱাই দিলতহে সূতাডাল হৈছে, সূতাডাল মানে বনিছে। আৰু তেনেকৈ সেই চুঙাটোত মেৰিয়াই গৈছে চকৰিটো ঘূৰাই ঘূৰাই। আগত কৰি আছিলে হাজবেণ্ডে আৰু এতিয়া মই কৰিছোঁ। এইটো নতুনকৈ চুঙা এটা ভৰাই লৈছোঁহে। ইয়াৰ পৰা যিটো ওলাই লেটা সেইটো বহুত মানে প্ৰটিনযুক্ত হয়, বহুতে খায়। কিছুমানে খাবলৈ অলপ ঘিণো কৰে, কিন্তু ঘিণ কৰিবলগীয়া একো নাই, গছৰ পাত খোৱাহে। এইটো বহুত প্ৰটিনযুক্ত হয়, বহুত ভাল লাগে, খায়ো বহুত ভাল লাগে। আৰু এতিয়া মই কৈছোঁ, মই খাব নোৱাৰোঁ কিন্তু দেই, এলাৰ্জিৰ কাৰণে বেয়া হয় বস্তুটো, বহুত তেলি যে, সেইটো কাৰণে এলাৰ্জিত খালে বেয়া হয়। আৰু এতিয়া মই কৈছোঁ, মই ইমান কৰিব নোৱাৰোঁ, হাত মানে বিষাই যায়গৈ, বাউসি বিষাই যায়। দেখিছেনে? আচলতে মই এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, বহুতে এনেকুৱা কামবোৰ দেখা নাই। আমি গাঁৱলীয়া মানুহবিলাকে গাঁৱতো আজিকালি প্ৰায় সংখ্যক মানুহে এনেকুৱা নকৰে, আগৰ দিনতে কৰিছিলে। কিন্তু মই আমাৰ ঘৰত কৰাৰ কাৰণে ভিডিঅ' বনাই পেলাই আপোনালোকক দেখাবলৈ বিচাৰিলোঁ। কেনেকুৱা দেখিছে জনাবচোন কমেণ্ট কৰি। বেছিভাগটো মা আৰু হাজবেণ্ডে কৰে, কিন্তু আজি বহুত ৰ'দ হয়, ইমান ৰ'দ, বহুত গৰম। আৰু ইফালে জুইৰ ওচৰত বহি থকা কেইজনে মজা পাই গৈছে। মই বেছি সময় কৰা নাই বাৰু, অলপ সময়হে মই কৰিলোঁ। মানে ছোৱালী আমনি আছে আৰু ইটো সিটো কাম থাকেই। লগতে আৰু এটা কৈ থওঁ, মানুহজনৰ মুখখন দেখুওৱা নাই এইকাৰণে, তেওঁ বহুত তামোল খাই আছিলে আৰু সেইকাৰণে নেদেখাবলৈ কৈছিলে। তথাপিও মই ভিডিঅ'টো বনাই লৈছিলোঁ। আহিলা, মই কি কৰিছোঁ চোৱাচোন, কি কৰিছোঁ দেখিছানে? ন বাৰু কৈ দিয়া। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু আপুনি যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।